নমস্কাৰ, মই নিকুমনি শইকীয়া। আকৌ এটি নতুন কবিতালৈ আজি আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। এটি প্ৰেমৰ কবিতা। কবিতাটি শুনিবচোন আৰু ক'ব কেনেকুৱা হৈছে। আজি কবিতাটিৰ নাম হ'ল দিয়া যদি খোছা মৰম। হৃদয়ৰ দুৱাৰ খুলি ৰাখিছা মোলৈ, হয় যদি মোৰ আগমন, দিবা জানো সঁহাৰিয়া জীৱন। নিবিচাৰোঁ খন্তেকীয়াৰ আদৰ, নালাগে বোৱাব মিছা প্ৰতিশ্ৰুতিৰ আশাৰ সাগৰ। যদি দিয়া সঁচা হৃদয়ৰ সঁচা মৰম, তোমাৰ হৃদয়ত আগমন মোৰ জনম জনম। সযতনে ৰাখা যদি হৃদয়ত ফুলা আশাৰ ফুলপাহি, নালাগে পাৰিব মোলৈ দলিচা ৰঙা গোলাপৰ পাহিৰ। মুকলি আকাশত উৰিব খোজা মনটিক কৰা যদি সজাত বন্দী, তোমাৰ নামত ফুলিব খোজা হিয়াৰ ফুলপাহি কলিতে যাব মৰহি। অভিমানবোৰ হয় যদি খন্তেকীয়া, মৰমবোৰ হ'ব যুগমীয়া। যদি কৰা অভিনয় হৃদয়ৰে আপোন হয়, বন্ধ হৈ ৰ'ব মোৰ হৃদয়ৰ দুৱাৰ তোমাৰ বাবে চিৰদিনলৈ। দিয়া যদি সঁচা হৃদয়ৰ মৰম তুমি, হৈ ৰ'ম তোমাৰ পদূলিৰ এগছি চাকি, আজীৱন উজ্বলাম তোমাৰ পদূলি। নিকুমনি শইকীয়া। কবিতাটি কেনে হৈছে ক'বচোন। আৰু এনেধৰণৰ কবিতা আৰু মোৰ লিখনিসমূহ যদি আপোনালোকে পাব বিচাৰে, তেতিয়াহ'লে এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে লিখনিসমূহ আৰু কবিতাবোৰ কেনে হৈছে কমেণ্টত জনাবচোন।